গাইজ মোক ক্ষমা কৰি দিব, কাৰণ মই কালি আপোনালোকক স্কুলৰ এক্সপ্ল'ৰ ভিডিঅ'টো দিব পৰা নাই। কাৰণ মই ভিডিঅ' বনাই থাকোঁতে আমাৰ হেড ছাৰ আহি গৈছিল আৰু মোক গালি পাৰিছে, কৈছে কি এইটো ভিডিঅ' বনোৱা ঠাই নেকি। তাৰ ছাৰক ময়ো জবাব দিছিলোঁ যে ছাৰ ভিডিঅ' বনাই আপোনাক সফল হৈ দেখাম। ছাৰে কৈছে পাৰিবি জানো? মই কৈছোঁ ছাৰ কিয় নোৱাৰিম ছাৰ, চেষ্টাৰ অসাধ্য একো নাই, আপোনালোকেই পঢ়াই থাকে দেখোন। ছাৰে মিচিকে হাঁহি ক'লে হ'ব দে চাম। মই ক'লোঁ চাম নহয় ছাৰ, আপোনাক দেখুৱাই দিম মই। যি হওক গাইজ, কালি যিখিনি ভিডিঅ' কৰিছোঁ সেইখিনি আপোনালোকক এই ব্লগটোত দিম। আৰু কালি মুছলপুৰ গৈছিলোঁ স্কুলৰ পৰা প্ৰজেক্ট, তাৰমানে মডেল প্ৰতিযোগিতা আছিল আৰু গাড়ীৰ ভিতৰত অলপমান ভিডিঅ' কৰিছিলোঁ, 49 ছেকেণ্ডৰ মানৰ হ'ব। সেইখিনি ভিডিঅ' আপোনালোকক এই ভিডিঅ'টোত দিম। আৰু এতিয়া 12টামান বাজে আৰু মই স্কুলৰ পৰা আহিছোঁ। টোপনি ভাৱ লাগি আছিল, সেইকাৰণে মুখখন ফ্ৰেছ কৰি ল'লোঁ। এতিয়া টোপনি ভাৱটো গুচি গৈছে। আৰু আজিৰ বতৰটো চাওকচোন কি ধুনীয়া, যেনে বৰষুণ আহিব যেন লাগিছে। আপোনালোকে এটা কথা লক্ষ্য কৰিছেনে? জুবিন দা মৰা 5 মাহ হৈ গ'ল, এতিয়ালৈকে বৰষুণৰ নাম নিচানা নাই। আজি যদি বৰষুণ হয় তেতিয়াহ'লে ভাবিম জুবিন দাই কিছু পৰিমাণ হ'লে ন্যায় পাইছে। চাওক কি ধুনীয়া পৰিৱেশ, এটা শান্ত নীৰৱতাৰ মাজত মই ব্লগ বনাই আছোঁ। দেৰি নকৰি আপোনালোকক কালিৰ ভিডিঅ' কেইটা দিওঁ। হেল্ল' গাইজ, নমস্কাৰ, মই শিৱাজিত। আজিৰ এই ব্লগটোত মই দেখোঁ আমাৰ স্কুলৰ এক্সপ্ল'ৰ ভিডিঅ'। চাই থাকক। এইটো আমাৰ ক্লাছ 8ৰ ৰুম, এইটো মোৰ বেগ আগত, আৰু ইয়াতে আমাৰ ল'ৰাকেইটাৰ বিচনা, আৰু এই বাহিৰত খেলি আছে। চাওক ল'ৰাকেইটা খেলি আছে। এই আমাৰ চকীদাৰ এইয়া, চাই থাকক আমাৰ স্কুলৰ এক্সপ্ল'ৰ ভিডিঅ'। এইটো আমাৰ হেল্থ কেয়াৰ ৰুম আৰু লেবৰেটৰী আছে এটা ইয়াতে সৰু। আৰু এইটো আমাৰ পানী সংৰক্ষণ কৰা ঠাই। এইটো দুটা ডাম আছে। এইটো আমাৰ ৰান্ধাঘৰ, আমাৰ স্কুলৰ ৰান্ধাঘৰ। আৰু এটা আমাৰ হেল্থ কেয়াৰ ৰুম। এই চাওক কি ধুনীয়া ধুনীয়া ড্ৰয়িং। মই এতিয়া যাম ক্লাছ 5 আৰু 6ৰ ৰুম। এইটো চাওক, এইটো ক্লাছ 5ৰ ৰুম। গাইজ, আপোনালোকে যে চালে এই ভিডিঅ'টো স্কুলৰ এক্সপ্ল'ৰ ভিডিঅ' অলপমান। মই শিৱাজী, আৰু আমি আজি আছোঁ মুছলপুৰ। প্ৰেজেণ্টেশ্যন প্ৰতিযোগিতা হ'ব, প্ৰেজেণ্টেশ্যন প্ৰতিযোগিতা দিব যাই আছোঁ। এই আগত আমাৰ আছে প্ৰজেক্ট, এই আগত 2জন ছাৰ আছে, এই 3জনে আৰু আছে জবিতা। ৰাস্তা বহুত বেয়া আছে। আমার দিয়ে ভিডিওটা মজা করে বানাই সব দেখা হল। আমি যে মুছলপুৰ ঘূৰবা গৈছিলোঁ, ঘূৰবা নহয় মানে প্ৰতিযোগিতাত গৈছিলোঁ, এইটো গাড়ীৰ ভিতৰত অকণমান ভিডিঅ' কৰিছিলোঁ। আপোনালোকে চালে এই ভিডিঅ'টোৱেই হ'ল আমি গাড়ীৰ ভিতৰত কৰা ভিডিঅ'। গাইজ, ভিডিঅ'টোতো চালেই, ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্টত কৈ দিব, আৰু ভাল লাগিলে এটা ছাবস্ক্ৰাইব কৰি দিব। আপোনাৰ এটা ছাবস্ক্ৰাইবে মোক আৰু আগত লৈ যোৱাৰ সম্ভাৱনাটো বঢ়াই দিয়ে। আৰু আপুনি যদি মোক ছাপোৰ্ট কৰে তেতিয়াহ'লে মই আৰু ভিডিঅ' আপোনালোকক দিব পাৰিম। যদি আপোনালোকৰ ছাপোৰ্ট নাপায়, মই ইউটিউবৰ পৰা গুচি যাব লাগে, তেতিয়াহ'লে কেনেকুৱা মানুহে আগবাঢ়ি ছাপোৰ্ট কৰিলে মানে ভাইৰেল হোৱাৰ সম্ভাৱনাটো ফটকৈ বৃদ্ধি পায়। আৰু মই জানো মোৰ কথাবোৰ আটকি আহি আছে, কাৰণ কেমেৰাৰ সন্মুখত সকলো ব্লগাৰে এনেকুৱা হয়। নতুন ব্লগাৰ এনে মই পোৱা নাই যিবিলাক ব্লগাৰ প্ৰতিনিয়ত ভিডিঅ' আপলোড কৰে, সেই ব্লগাৰবিলাকৰ কথা আটকি নাহে। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব। আকৌ একবাৰ কৈছোঁ, ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।